আজি এই বিজনী অঞ্চলত ৬০ সংখ্যক বিহু উদযাপন সমিতিৰ আহ্বানক্ৰমে মই ইয়াত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। বিজনীৰ আগৰ পৰাই আমি ছাত্ৰ অৱস্থাত থকা অৱস্থাৰ পৰাই দেখি আহিছিলোঁ যে তেনেকৈ সমন্বয় উদযাপন সমিতিয়ে ৰঙালী বিহু উদযাপন কৰিছিলে আৰু আজি যেনেকৈ আমি দেখা পাইছোঁ বিভিন্ন জনগোষ্ঠীৰ ইয়াত সমন্বয় হৈছে। বড়ো, অসমীয়া বা কোচ, ৰাজবংশী, নেপালী, বেংগলী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত যোগদান কৰিছেহি। ঠিক তেনেকৈ আমি ষ্টুডেণ্ট থকা অৱস্থাত 1969, 70, 71 চনৰ কথা কৈছোঁ মই। সেই সময়তো আমাৰ বিজনীত তেনেকৈ বিহু ৰঙালী বিহু উদযাপন সমিতিয়ে উদযাপন কৰিছিল। আজি এইখন সমিতিত আহিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা বিভিন্ন কৃষ্টি সংস্কৃতি দলৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি আৰু বতৰো আমাৰ কাৰণে দয়াবান হৈছে। ঈশ্বৰৰ কৃপাত এই শোভাযাত্ৰা সুকলমে হৈ যাব বুলি মই কামনা কৰিছোঁ আৰু আমাৰ যিটো উদযাপন সমিতিৰ উদ্দেশ্য সমন্বয় স্থাপন, এই সমন্বয় স্থাপনটো দৃঢ় হওক তাকেই কামনা কৰিছোঁ। ধন্যবাদ।